Hello friends, welcome to Tradinglife. So কেনে আছে আপোনালোক? আশা কৰোঁ নিশ্চয় ভালে আছে। আজি গণেশ চতুৰ্থী, so এইকাৰণে আমাৰ আজি ট্ৰেডিং বন্ধ আছিলে। so যোৱাকালি আমাৰ ট্ৰেডিং খোলা আছিলে, ট্ৰেডিং ডে। so তাতে আমি যদি আমি চাওঁ, ঘূৰি যাওঁ আমি কালিৰ দিনটোত কি হ'ল, তেতিয়াহ'লে আমি অকণমান চাই লওঁ হা। এক ছেকেণ্ড। বাছ এইখিনি চালেই হৈ যাব। চ' আমাৰ যোৱাকালি অপেনিং আছিলে অলমষ্ট 83.09। তাৰ পৰা আমি আপসাইড মুভ পাই আমি অলমষ্ট আপসাইডত 83.34 এইখিনিলৈকে আমি এটা মুভ পাইছোঁ, আপ মুভ। চ' বহুত ভাল ট্ৰেড আছিলে যোৱাকালি। চ' যে বাই কৰিছিলে ইয়াতে আৰু এক্সিট কৰিছে ইয়াতে, ত' তেখেতসকলে এটা ভাল প্ৰফিট ল'বলৈ সুবিধা পাইছে। দেন তাৰপিছত চাওক, এতিয়া তাৰ পৰা আমাৰ ট্ৰেণ্ড লাহে লাহে ডাউন ছাইড মুভত আহিছে, মানে 83.34 এই লেভেলটোত চেলিং ষ্টাৰ্ট হৈছে। ইয়াতে বাইং হৈছিলে, ইয়াতে চেলিং ষ্টাৰ্ট হৈছে। চ' এতিয়া আমাৰ কথাটো হ'ল, নেক্সট আমাৰ কি ট্ৰেড হ'ব পাৰে। চ' লাষ্ট উইক USDৰ যিমান ডাটা আছিলে চব হকিছ আছিলে। হকিছ মানে আপসাইড মুভমেণ্টৰ কথা কৈছোঁ। গতিকে বৰ্তমান USD বহুত ষ্ট্ৰং হৈ আছে, সেইটো আমি দেখা পাইছোঁ যে 83ৰ ওপৰত আমি ট্ৰেড কৰি আছোঁ। গতিকে বহুত বেছি ষ্ট্ৰং হৈ আছোঁ। ছেকেণ্ডলি, এতিয়া আমি ট্ৰেড কৰি আছোঁ ক'ত, বৰ্তমান সময়ত 83.27ৰ ওচৰা ওচৰিকৈ আমি ট্ৰেড কৰি আছোঁ আজি। ত' কালি আমাৰ ট্ৰেডিং ডে অ'পেন হ'ব, তো আমি চাব লাগিব যে কোনটো লেভেলত অ'পেন হৈছে। এতিয়া এই এটা লেভেল চাওক, অলমষ্ট 83.2। তাৰপিছত এটা লেভেল আছে আপোনাৰ এইটো 83.3। যদি এই দুটা লেভেলৰ ওপৰত বা ভিতৰত অ'পেন হয়, তো বহুত চান্স আছে যে এইটো 83.4 টাচ কৰিব। আৰু যদি 83.2 তলত অ'পেন হয়, দেন এইটো অলমষ্ট ডাউন ছাইড 83.03 মানলৈকে আহি যাব লাগে। কিন্তু 83 তলত যোৱাটো অলপমান মুস্কিল আছে। তো আমি এইকেইদিন আমি এটা বুলিছ ট্ৰেণ্ড USDত আমি দেখা পাইছোঁ। তো বুলিছ ট্ৰেণ্ডত সদায় বাইং প্ৰিফাৰ কৰিব লাগে, বাইং, ফিউচাৰ বাইং আৰু পুট চেল, এই দুটাত আপুনি প্ৰফিট ল'ব পাৰিব। দেন যদি ডাউন ছাইড আহে, ফিউচাৰ চেল আৰু CE চেল, মানে কল অপশ্যন আপুনি চেল কৰিব পাৰিব। এতিয়া আমি কালি কি আছে, ফেড USৰ ফেড ডিচিশ্যন। ফেডত কিছুমান স্পিকাৰে আমাৰ
ইকনমিৰ ওপৰত কিছুমান মন্তব্য দিব আৰু তাৰ ওপৰত ডিপেণ্ড কৰিব যে USD হকিছ হয় নে বিয়াৰিছ হয়। কালি আমি কোনকেইটা লেভেল আমি চাব পাৰোঁ। তো আপসাইড লেভেল সবচে ওপৰত থাকিব 336। ইয়াৰে ওপৰত ট্ৰেড কৰিলে তো কোনফালে যায় USD ঠিক নাই, মানে 82 3.5 পাব পাৰে, মানে আনচাৰ্টেড টেৰিটৰীলৈকে গুচি যাব আৰু খুব বেছি ডাউন আহিব পাৰে 83। মানে আমি যদি সেপ্টেম্বৰ ফিউচাৰ আমি চাওঁ, সেপ্টেম্বৰ ফিউচাৰ, চ' জেনেৰেলি USDৰ আমি নেচাৰ জানো যে USDৰ নেচাৰ কি। চাওক USDৰ নেচাৰ চাবলৈ হ'লে আপোনালোকক মই এটা বস্তু দেখাব লাগিব, আপোনাক জুম কৰি দেখাইছোঁ আৰু আমি 1 month চাৰ্ট লৈছোঁ। চাব চাওক 2013 আমি করেছিলো 52, 21 করেছিলো 69, 22 করেছিলো 75, 23 করেছো 83। সো USD সদায় আপ 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 হৈ গৈ আছে আৰু এটো সদায় আপে হৈ থাকিব। গতিকে এই যেটো নেচাৰ USDৰ যেটো নেচাৰ হেতু ইমান জলদি চেঞ্জ হৈ না যায়। গতিকে আমি নেক্সট আমি এটা প্ল্যান কৰিলো, তো নেক্সট প্ল্যানখিনিৰ ভিতৰত আমাৰ থাকিব আমি ওয়াচ কৰিম সিৰিয়াসলি কিছুমান আমি লেভেল আমি ওয়াচ কৰিব লাগিব, যেনেকৈ ডাউন সাইডত 83, আপ সাইডত 83.36 এই লেভেল কেইটা, তাৰ মাজত কিছুমান লেভেল আছে 83.2, 83.16 বৰ্তমান বহুত ডাঙৰ সাপোৰ্ট এটা হৈ আছে। 16ৰ পৰা যদি ৰিভাৰ্সাল হয় আকৌ আপসাইড হ'ব, ডাউন হৈ গ'লে কিন্তু 83 আহি যাব পাৰে। সো আমি এইখিনি ভিতৰতে এতিয়া ট্ৰেড কৰিব লাগিব। সো মই ভাবোঁ আপোনালোকৰ ট্ৰেড আজিলৈকে ভাল হৈ আছে আৰু কালিও এইকেইটা লেভেল আপোনালোকে ভালকৈ ওয়াচ কৰিব, সাপোৰ্ট ৰেজিষ্টেন্সবিলাক বুজি লওক, ট্ৰেড কৰক, নিশ্চয় আমি সবে মিলি প্ৰফিট আৰ্ন কৰিব পাৰিম। সো আজিলৈকে এইখিনিয়ে। যদি আপোনালোকে মোৰ ভিডিঅ'টো ভাল পাইছে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ ভেৰি মাছ।